মানুহৰ আপুনি তাই ফালেহে মাতিছে মাতিবই লাগিব মাইকী মানুহৰ অন্তৰ বহল হয়নে নহয় আমাৰ মহিলাসকলক কৈছো মাইকী মানুহৰ অন্তৰ বেছি বহল নে মই আমাৰ মতাসকলক কৈছো মতা মানুহৰ অন্তৰ বেছি বহল হয়নে নহয় দুইটি কি মাইকী মানুহখিনি দেখোন জোৰে নাই কি বাকলি লাজ দিছে নেকি কাৰ অন্তৰ বেছি বহল কেনেকে আমি শুনিব কৈ দিয়া দুইটি কৈ দিয়া আমি এতিয়া এখন ঘৰৰ জীয়ৰী মই বিয়া পতা নাই বিয়া পতাৰ পিছত হ'ম এখন ঘৰৰ বোৱাৰী অন্তৰত নিজৰ মা দেউতাক ৰাখিলোঁ এখন ঘৰলৈ ওলাই আহিলোঁ শাহুৰ শহুৰ গিৰিয়েক আকৌ ল'ৰা ছোৱালী হ'লেতো বেলেগ কথা সেয়াটো থাকিলেই কথা কৈ ক'ব পালে আমাৰ অন্তৰ বেছি বহল হয়নে তাৰমানে তই এইটো বুজাইছ যে এখন ঘৰৰ পৰা এখন ঘৰত আহি দুইখন ঘৰ মানুহবোৰ তই অন্তৰত ৰাখ বিশেষকৈ গিৰিয়েকক ৰাখ শহুৰ শাহুক ৰাখ সেইকাৰণে মাইকী মানুহৰ অন্তৰ বহল সেইকাৰণে বহল হয় পাৰিছে যে মতা মানুহ হৈও তাইৰ ফালে সলাগিব কি ক'লে নহয় মোৰ মতে কিন্তু মতা মানুহৰ অন্তৰ বহল কেনেকে আমি যেতিয়া বিয়া পাতো মতা মানুহখিনিয়ে মতা মানুহ আবেগত নোহটো ৰৈ গৈছে আমি যেতিয়া বিয়া পাতো মতা মানুহখিনিয়ে আমি ঘৈণীক আমাৰ অন্তৰত ৰাখোঁ আমি ঘৈণীৰ মাক দেউতাক অৰ্থাৎ শহুৰ শাহুৰক আমি অন্তৰত ৰাখোঁ মতা মানুহখিনিয়ে অকল সেয়াই হেনে মোৰ ঘৈণীৰ চাৰিজনী খোলখালি মই অন্তৰত নেৰাখিম মোৰ ঘৈণীৰ দুজনী বান্ধৱী মই কি অন্তৰত নেৰাখিম তাই মাহীয়েকৰ জীয়েক পেহীয়েকৰ জীয়েক জেঠায়েকৰ জীয়েক এইবোৰক মই ক'ত ৰাখিম মোৰ অন্তৰতেতো ৰাখিম তাৰ মতা মানুহৰ অন্তৰ বেছি বহল হয়নে নহয় এতিয়া কওকচোন মতা মানুহ বেছি ধনী নে মাইকী মানুহ বেছি ধনী এইবেলিতো কৈছো মাইকী মানুহেই ধনী মানে সমানে হয় ছাৰ আজিকালি মতা মাইকীৰ একো কথা নাই আপুনিও চাকৰি কৰি আছে ময়ো চাকৰি কৰি আছোঁ দৰমহাটো সমানেই তেনেহ'লে মাইকী মানুহে পইচা বেছি ৰাখিব পাৰে সেইটো কাৰণে মাইকী মানুহ বেছি ধনী হয় নেকি আপোনালোক ধনী আমাৰ মহিলাসকলক সুধিছে আপোনাৰ মাইকী মানুহসকল ধনী নেকি মতা মানুহসকল কি কাষত থকাসকলক কৈছে মতা মানুহ ধনী নহয় আমি কিন্তু সৰুৰ পৰা শুনি আহিছোঁ যিবোৰ মানুহ টপা হয় সেইবোৰ মানুহ ধনী হয় আমি মতা মানুহৰ টপা দেখিছোঁ মাইকী মানুহৰ নাই দেখা কিন্তু কোন বেছি ধনী ছাৰ এজনক বাহিৰত থৈ আহোঁ বাহিৰত থৈ আহোঁ গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰোঁ মইতো তেনেকৈ পঠিয়াই দিলে যাব নহয় এইখন দেখোন সৰু সুৰা JCB নতুনকৈ প্ৰজন্ম হৈছে তাই আইঅ শুনক না হাতনিয়াৰ ছাৰ মই এইমাত্ৰ বহি কমিটিৰ মানুহখিনিৰ লগত কথা পাতিলোঁ হয় মানুহখিনি আপুনি বহুত ভালকৈ চিজিলকৈ বহাই দিছে কাৰণে তেওঁ আপোনালোকক কৃতজ্ঞ খুব ভাল পাইছে মই মানে ছাৰ ছিষ্টেমটো সলাই দিছোঁ কেনেকৈ কি মানে আগতে বিহু যিটো ছিষ্টেম আছে এইটো একঘামী হৈ গ'ল এতিয়া যিমানেই নহওক গছৰ তলৰ বিহু আহি আজি আপোনালোকেও দেখিছে যে আমাৰ বিশ্ব অভিলেখ স্থাপন কৰিলে আমাৰ বিহু এটা পৰ্যায়লৈ গুচি গ'ল হয়নে নহয় বাৰু আমাৰ জাতিৰ কাৰণে কিমান গৌৰৱৰ কথা আজি গামোচাই GI টেগ পাইছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কিমান গৌৰৱৰ কথা সদায় বিহু এনেকৈয়ে চলি থাকিবনে মই অকণমান দৰ্শকক চিজিল কৰোঁতে ছাৰ নিয়ম সলাই দিছোঁ যিখিনি মানুহ VIPত বহে ছাৰ আপুনি বেয়া নাপাব মই VIP মানুহখিনি পিছলৈ দি দিছোঁ এইটো বেয়া পাব নেকি তেওঁলোকে নাপায় তেওঁলোকে পিছলৈ দি দিলেও তেওঁলোকে ভিৰ ফালি আহি VIP চিটতে বহিব অভ্যাস যে পিছৰ পৰা চাব নোৱাৰে আৰু যিখিনি মতা মাইকী যিসকল আহিছে গিৰিয়েক ঘৈণীয়েক মই একেলগে বহিবলৈ দিয়া নাই ছাৰ মহিলাসকলক এফালে গিৰিয়েকসকলক আঁতৰাই লৈ আনিছোঁ এইটো বেয়া কাম কৰিলে নাই এইটো ভাল হৈছে কেনেকৈ গিৰিয়েকসকলে মোক থেংক ইউ দিছে বোলে এনেওতো বিয়া পাতি ডিঙিত ওলোমাই ল'লোঁ অন্ততঃ আজি এক্সট্ৰাকৈ অকণ হাঁহিব পাৰিম ভাল লাগিছে আৰু বাকী ল'ৰা ছোৱালীখিনিৰ ট্ৰেণ্ডটো মই সলাই দিছোঁ আগতে ল'ৰাখিনি এনেকৈ ছাইডত থাকে ছোৱালীখিনি এনেকৈ কাষে বাৰে বহি থাকে মাজত বহি এইবাৰ মই অলপ ল'ৰা অলপ ছোৱালী মাজত এনেকৈ সিঁচৰিত কৰি দিছোঁ একেলগে এইটো বেয়া হ'ব নেকি এইটো ভাল হৈছে অনুষ্ঠানখনৰ সন্মানৰ কথা ভাবিহে কৰিছোঁ কেনেকৈ কিয় কৈছোঁ কাৰণ এই ল'ৰাবোৰ আঁতৰত থাকে আগতে ছোৱালীবোৰ মাজত থাকে তেওঁলোকৰ দুই চকু মিলনটো চলি থাকে শ্ব' ভালকৈ নেচায় এতিয়া একলগ কৰি দিছোঁ তহঁতে যি কৰা আমাৰ অনুষ্ঠান চাই থাক কালি এক প্ৰকাৰে ভাল কৰিছেনে ছাৰ একদম থেংক ইউ আৰু এটা কথা সুধিছে কমিটিয়ে কি কমিটিয়ে মানে কৈছে মোক সুধিলে আপোনালোকে কি খাব আপুনি কৈছে মই ক'লোঁ মইতো নিৰামিষ খাওঁ ৰাতি কেতিয়াবা নাখাওঁৱে খুব ভাল কৈছে মোক আপোনাৰতো কৈ দিব ময়ো কৈছোঁ অল দ্য বেষ্ট আৰে খোৱা কথাত আকৌ কি অল দ্য বেষ্ট নহয় এইটো সমজদাৰকে লিয়ে ইশাৰা হি কাফি হে
আপুনি কি এয়া কৰিবলৈ ইয়ালৈ আহিছে? কৃষ্ণ, মই কমিটিক এইটো লাষ্ট দিম। মোক যে বস্তু ভাগ দিব মই ঘূৰাই দিম। কোনে টকটকাই আছে? মোক দেখোন নক'লে কমিটিয়ে একো। কিয়? তই কি খা, ভেজ নন ভেজ? নহয়, মোকতো নুসুধিলে ভেজ খাম নে নন ভেজ খাম। মই এটা কাম কৰিম, যোৱা সময়ত কমিটিৰ ছেক্ৰেটাৰীজনক চুমা দুটা খাই থৈ যাম। এই নিৰামিষ। তই নিৰামিষত ধৰিলি আৰু সঁচাকৈ কৈছে। আপোনালোকে চাওক, আজিকালি শাক চব্জি খাব নোৱাৰি, মাছ খাব নোৱাৰি, মেডিচিন। শাক চব্জি খাব নোৱাৰি, দৈ চিৰা একো খাব নোৱাৰি, চব মেডিচিন। যদি মই কৈছোঁ মেডিচিন নথকা নিৰ্ভেজাল বস্তুটোৱে আছে, চুমাটোৱে। চাই আছো মই এইবিলাক। ছাৰ, মণিপুৰলৈ যাব কমপ্লেইন। ছাৰ ধেমালি কৰিছোঁ, দাদা হিচাপতে খাই থৈ যাম দেই। যদি ছেক্ৰেটাৰী বৌ আছে বেয়া নাপাব খালি। এই নাপায় নাপায়, চুমাটো এনেও আয়ুৰ্বেদিকত পৰে আজিকালি। কি চাই আছে? ফুল চাইছো, ভেৰাইটিজ ফুল ওলাইছে। আপুনি ফুল ভাল পায় ন? বহুত ভাল পাওঁ। ময়ো ভাল পাওঁ ছাৰ। হাফটো পটককৈ খতম হৈ যায়। ঐ, মই এয়া ফুলৰ কথা কৈ আছো। অহ, কপৌ ফুল। এ তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন নাচল, আহাচোন কাষলে, অকণমান মৰম কৰো। ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, অন্তৰে জানানে নিবিচাৰে জাতিকো। আমিতো গান গোৱা, বাইলুঙে গান গোৱা, মোহনে গান গোৱা আপোনালোকে আগতে বহুত শুনিছে। কিন্তু কেতিয়াবা আপোনালোকৰ মন নাযায়নে, এই মানুহটো ইমান চিৰিয়াছ হৈ কিয় থাকে? মোৰ মতে কিন্তু ইমান চিৰিয়াছ হৈ থাকিলে বেয়া লাগে। চিৰিয়াছ মানুহ কিন্তু ICU ভিতৰতে ভাল লাগে। বাৰু অকণমানটো আপুনিও গান এটা গাব পাৰে। ক'ত ফচাইছে মোক? মই গান গাব জানো নেকি? আমাৰ দুইজনৰ ভিতৰত কাক ধুনীয়া লাগিছে কওক, মোক নে খাটনিয়াৰক? ঐ, আপোনাৰ কথাকে কৈ আছো। এই আপুনি এনেও ধুনীয়া, চবেই জানে। মইতো মুখেৰেহে ধুনীয়া, হয়নে নহয়? দিয়া গান এটা গাওঁ। কি গান গাম? যি গায় আপুনি। সৰুতে মায়ে গোৱা নিচুকণি, বিয়া নাম, আই নাম, যি গায়। মানুহবিলাক যদি চব উঠি ধৰে নহয়, প্ৰথম আপুনি প্ৰথম ওলাই আহিছে ন ছাৰ? প্ৰথম এনেকুৱা আনিজি লাগে। কিন্তু চবতকৈ চাব, শিল্পীসকল আগুৱাই যাব যদি দৰ্শকৰ আশীৰ্বাদ থাকে। আশীৰ্বাদটো তাৰপৰা দিব নোৱাৰে ছাৰ। হাত চাপৰি দি যদি আশীৰ্বাদ দিয়ে, দেখিব আপোনাৰ গান আপুনি ওলাই আহিব। বিয়া নাম এটাকে গাই দিওঁ। গাওক, ৰাইজৰ খালি আশীৰ্বাদটো লাগে, চাপৰিটো বজাই দিলেই হ'ল আৰু। গাওঁ নে? ফুল চন্দন তুলসী, ফুল চন্দন তুলসী। ছাৰ, এইখন বিয়া ভাগিছিল নেকি? এই মাতত কইনা ওলাই আহিছিল জানো? আইও, হ'লেও গাইছে যে ভাল লাগিছে। আপুনি থানাৰ সুৰটো মানে মোক ৰাইজৰ আগত উঠাই আছে ন? আকৌ এইটোকেতো উল্টা থানাত মোক উঠাবগে। উঠাব লাগিব। ৰাইজ, এটা কথা মই কৈ থওঁ দেই, কোনোবা এগৰাকী নাৰীয়ে যদি কোনোবা এজন পুৰুষক ভাল পাই, শ্ৰদ্ধা কৰে, তেওঁক কাষ চাপি যায়, মনত ৰাখিব সেই পুৰুষজন সেই নাৰীগৰাকীৰ স্বামী। যদি তেনেকৈ 100 গৰাকী নাৰী কোনোবা পুৰুষক শ্ৰদ্ধা কৰে, তেওঁ কাষলৈ আগবাঢ়ি যায়, গম পাব সেইজন কোনোবা আদৰ্শ পুৰুষ। যদি 1 লাখ নাৰীয়ে কোনোবা পুৰুষক ভাল পাই, গুৰুত্ব দিয়ে, তেওঁৰ কাষ চাপি যায়, গম পাব সেইজন কোনোবা ডাঙৰ চেলিব্ৰিটি। কিন্তু কোনোবা 10-12 গৰাকী নাৰী যদি কোনোবা পুৰুষৰ কাষলৈ আগবাঢ়ি যায়, মনত ৰাখিব সেইজন আন কোনো নহয়, সেইজন মাত্ৰ ফুচকা বেপাৰী। বোলে আৰু হৰি হাঁহিলে একদম লাউডকৈ হাঁহিব। মই কৈ থৈ যাওঁ, চাওক আপোনালোকো ব্যস্ত, তাৰ মাজতো অনুষ্ঠানটো চাবলৈ আহিছে। কিন্তু এই অনুষ্ঠানটোৰ প্ৰতি মৰম, শিল্পীৰ প্ৰতি মৰম। কালিলৈ যেতিয়া আপোনালোকে এই অনুষ্ঠান যাব ন, বহুতে আপোনালোকক সুধিব, ঘৰলৈ আহিব, বাটত পাই চাৰিআলিয়ে তিনিআলিয়ে সুধিব, কালি বৰ হাঁহা শুনিলোঁ, এই যে কে বাইলুং, ৰিচা, প্ৰীতম ইহঁত আহিছে, বৰ জমালে নে কিয়? তহঁতৰ বৰ চিঞৰ বাখৰ শুনিলোঁ। মইতো বিচাৰোঁ আপোনালোকে অকণমান এনেই বহাই ক'ব, ওচৰতে আছে, তহঁতে অনুষ্ঠানটো চাবলৈ আহিব নোৱাৰ, ইমান ব্যস্ত সিহঁত। এনেই বেছিকৈ ক'ব, এই বোলে কেনেকুৱা জমাইছে কেটোৱে, হাঁহি পেটৰ নাই ডাল হৈ গৈছে, অহা সময়ত নাৰী ভেৰবোৰ বিচাৰিহে আনিছোঁ। বোলে আৰু হৰি একদম এইটো মাজে মাজে ৰিচাৰ্জ কৰি থাকোঁ মই। খাটনিয়াৰ হয় ছাৰ। এওঁটোতো চব জানে বুলি জানেই আপোনালোকে। হয়, শ্লোক জানে, গীত জানে, অভিনয় কৰিব জানে, ভাওনা জানে। এতিয়া মই এওঁক এটা শ্লোক সুধিম, তেওঁ যদি এই শ্লোকটোৰ অৰ্থ ক'ব পাৰে, ইয়াৰ পৰা গৈ মই তেওঁক ASIলৈ প্ৰমোট কৰিম। কি কয়? একদম কথা দিলোঁ, দিয়ক। ভালকৈ শুনিব। আপোনালোকেও শুনিব, শুনক। ছাপোৰ্টটো ৰাইজৰ লাগিব ন মোৰ লগত। ধনুষ্ক গুণতিলক ধনঞ্জয়, কৰুণা ৰত্ন দীনেশা, প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ, জয় বিক্ৰম মহেশা। কওক। মই কৈছোঁ এইটো শ্লোকে নহয়। কেনেকৈ? এইটো শ্লোক।
কি কৈছে ধনুষ্ক বাছ। আপোনালোকে বুজি পাইছেনে নাই কি কৈছে আপুনি বুজি পাইছেনে নহয় নহয় ৰাইজেতো মেইন ৰাইজতো মই অকলে আপুনি মোক নধৰিব অতসোপা মানুহ আছে তেওঁলোকে বুজি পাইছে প্ৰমোচনটো আপুনিহে পাব অঁ ৰাইজক এসাঁজ খুৱামতো কওক এই শ্লোকটোৱে কি কৈছে কিমান এটা ধুনীয়া সংস্কৃত শ্লোক আমি যদি মন দি শুনিছোঁ হাঁহি ধেমালি আমি সদায় কৰিম কিন্তু ভাল কথাবোৰ আমি এৰাই চলিম নে এই শ্লোকটোৱে কি কৈছে কি কৈছে কি কৈছে কি কৈছে সেইটোকে সুধি আছো আপুনি কওক অঁ মই ক'ব লাগে পাল মাৰিছে বিহুটি নাই নাই আমি পালমোৱা মানুহে নহয় কওক 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 মানে একদম বস্তুটো আহি ডিঙিত সুৰসুৰাই আছে অহা নাই দে সুৰসুৰাৰ পৰা উলিয়াই দিয়ক এই কথা কৈ দিবি ব্ৰেক হয় এই শ্লোকটোৱে এটাই কৈছে যে এইজনে ভাবি থাকোঁতে যাবগৈ এতিয়া নহয় নহয় বাইলুং বেছি ভাবিছে নহয় নহয় মই অকলে এটা ব্ৰেইন যে মই বস্তু ঢুকি পাবগৈ পৰা নাই দিয়ক কওক। ধাৰলৈ অকণমান মগজু দে কওক, এইটো কওক। কৈছে যে সংসাৰ বুলি একো কথা নাই এই দিয়ক দিয়ক আপুনি চলক অৰে এই জীৱনত সকলো কথা ইমান গভীৰতাৰে নল'লেও হ'ব এইটো কোনো ধৰণৰ শ্লোক নহয় এইটো হৈছে শ্ৰীলংকা ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ নাম চা ধনুষ্ক গুণত তিলক ধনঞ্জয় কৰুণা ৰত্ন দীনেশা প্ৰমোদ মধু চন তুষাৰ ৰাজপক্ষ মতিছ জয় বিক্ৰম কেনে কেনে চবে ক্ৰিকেট খেল নেচায় ন ক্ৰিকেট খেলটো ইমান নাজানে নেকি মোৰ সৈতে একে নেকি চিৰিয়াছলি মই খেল বুলি ক'লে আমি নাম কীৰ্তনীয়া বামুণীয়াটোৱে জানো গাঁৱত ক্ৰিকেট খেল ইমান নাজানে নেকি কোনেও কোনে কোনে জানে আমাৰ অসমৰ কোন খেলুৱৈ আছে এতিয়া ক্ৰিকেট খেলত কোন মোৰ ভাল নামটো কি কে বুলিতো জানে মোৰ ভাল নামটো কি বোলে ইল্লে আই এম নন টু ভেংকট সৰবণ্ড স্বামী যে আমি অনুষ্ঠান বেছি দীঘল নকৰোঁ আমি অনুষ্ঠান সামৰিছোঁ আমাৰ বাইলুং ৰিচাই অকণমান কিবা ক'ব কৈ অনুষ্ঠান সামৰি দিব হয়নে নহয় সামৰি দিব এইটো কি আকৌ সামৰি দিয়া তুমিয়ে সামৰি দিয়া হা তুমিয়ে সামৰি আমি দিয়া অনুষ্ঠান সামৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালোকক খালি মাজতে এটা কথা কৈ থৈ যাওঁ ইমান গেডাৰিংটো য'ত ত'ত নাপাওঁ এখন চিনেমা আহি আছে 2 জুনত আমাৰ শ্ৰদ্ধাৰ মৰমৰ অভিনেতা ৰবি শৰ্মাদেৱৰ শ্ৰী ৰঘুপতি তা আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাই ৰঘুপতিক উৎসাহিত কৰিব ৰঘুপতিত এটা চৰিত্ৰত মোকো দেখিব ইমান দিন আপোনালোকে ধেমেলীয়া চৰিত্ৰত দেখি আছে মুখলৈ কি চাই আছে শলাগি যাবে ধেমেলীয়া চৰিত্ৰত দেখি আছে এইবাৰ ৰঘুপতিত অকণমান বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে ভাল পাব আপোনালোকৰ দিহা পৰামৰ্শ ৰাখিলে ময়ো আগুৱাই যোৱাত সহায় হ'ব আশা কৰিছোঁ 2 জুনত ৰঘুপতি চাবনে নাচায় থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ খালি যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ আমি হাঁহি ধেমালিকৈ ঢেৰ কথা ক'লোঁ কাৰো মনত কষ্ট দিবলৈতো কোৱা নাই খালি আপোনালোকে দায় দোষ নধৰিব যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব মোক যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি চব কথাতেই আপোনাৰ খেলি মেলি নাই নাই বস্তুটো মোৰ হেৰি হৈ গ'ল কি হেৰি হৈ গ'ল হৈ যায় এনেকুৱা মুঠতে ক্ষমা কৰি দিব চব ভালে থাকক হাঁহি থাকক বেহাৰ বেহাৰবোৰ চাই থাকক আমাৰ প্ৰীতম ছাৰ মোৰ বাইলুং বাইদেউ ৰিচাক আপোনালোকৰ আশীৰ্বাদ মৰম দি থাকিব এইটোৱে কামনা কৰিলোঁ বোলে আও হৰি এই তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ এতিয়া শেষত যে এটা দিয়ে সেইটো দি দিয়ক আমি বিদায় লওঁ আপোনালোকৰ ফালৰ পৰাটো দি দিয়ক